Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। আজিৰ ভিডিঅ'টোত আমি বিশ্বৰ 10খন দেশৰ কথা পাতিম যোন দেশবিলাকত সকলোতকৈ বেছি নিউক্লিয়াৰ বম্ব আছে। আপোনালোকে জানে এটা নিউক্লিয়াৰ বম্বে এখন দেশ ধ্বংস কৰিব পাৰে। সেয়ে আমি বিশ্বৰ টপ 10 কাণ্ট্ৰিজৰ কথা পাতিম যোনটো কাণ্ট্ৰিজ সকলোতকৈ বেছি নিউক্লিয়াৰ পাৱাৰ আছে। যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া টপ 10 পাৱাৰফুল কাণ্ট্ৰিজৰ ভিতৰত আহে নৰ্থ কোৰিয়াৰ লগত বৰ্তমান সময়ত নিউক্লিয়াৰ বম্ব আছে। 40টা নিউক্লিয়াৰ বম্ব আছে নৰ্থ কোৰিয়াৰ লগত। তেনেদৰে টপ কাণ্ট্ৰিজৰ 9 নম্বৰত আহে ইজৰাইলৰ লগত বৰ্তমান সময়ত নিউক্লিয়াৰ পাৱাৰ আছে। 90টা নিউক্লিয়াৰ বম্ব আছে বৰ্তমান সময়ত ইজৰাইলৰ লগত। সেই ইজৰাইল এখন শক্তিশালী দেশ। যদি আমি টপ 10 কাণ্ট্ৰিজৰ 8 নম্বৰৰ লিষ্টত চাওঁ তেতিয়াহ'লে নিউক্লিয়াৰ পাৱাৰ থকা 8 নম্বৰৰ কাণ্ট্ৰি হয় ইণ্ডিয়াৰ লগত কেইটা নিউক্লিয়াৰ বম্ব আছে? ইণ্ডিয়াৰ লগত 150টা নিউক্লিয়াৰ বম্ব আছে। তেনেদৰে আমি 7 নম্বৰৰ লিষ্টত চালে 7 নম্বৰৰ লিষ্টত আহে পাকিস্তানৰ লগত কেইটা নিউক্লিয়াৰ বম্ব আছে? পাকিস্তানৰ লগত 160টা নিউক্লিয়াৰ বম্ব আছে। ইণ্ডিয়াতকৈও বেছি নিউক্লিয়াৰ পাৱাৰ আছে পাকিস্তানৰ লগত। তেনেদৰে যদি আমি 6 নম্বৰৰ লিষ্টত চাওঁ তেতিয়া আহিব ইউনাইটেড কিংডম। যদি আমি ইউনাইটেড কিংডমৰ নিউক্লিয়াৰ পাৱাৰ চাওঁ তেতিয়াহ'লে ইউনাইটেড কিংডমৰ বৰ্তমান সময়ত নিউক্লিয়াৰ পাৱাৰ আছে 200টা নিউক্লিয়াৰ বম্ব বৰ্তমান সময়ত ইউনাইটেড কিংডমৰ লগত আছে। সেয়ে ই এখন শক্তিশালী দেশ। তেনেদৰে যদি আমি 5 নম্বৰত চাওঁ নিউক্লিয়াৰ পাৱাৰৰ ক্ষেত্ৰত তেতিয়াহ'লে 5 নম্বৰত আহে ফ্ৰান্স। যদি আমি ফ্ৰান্সৰ নিউক্লিয়াৰ বম্ব চাওঁ তেতিয়াহ'লে বৰ্তমান সময়ত ফ্ৰান্সৰ লগত আছে 290টা নিউক্লিয়াৰ বম্ব। সেয়ে ই এখন শক্তিশালী ৰাষ্ট্ৰ। এতিয়া যদি আমি নিউক্লিয়াৰ পাৱাৰৰ ক্ষেত্ৰত 4 নম্বৰত চাওঁ তেতিয়াহ'লে নাটো এখন দেশ নহয়, বহুতো দেশ মিলি নাটো গঠন হৈছে। এতিয়া ইয়াৰ যদি নিউক্লিয়াৰ পাৱাৰ চাওঁ তেতিয়াহ'লে 300টা বৰ্তমান নাটোৰ লগত 300টা নিউক্লিয়াৰ বম্ব আছে। তেনেদৰে যদি আমি 3 নম্বৰ থাৰ্ড কাণ্ট্ৰিটো চাওঁ তেতিয়াহ'লে নিউক্লিয়াৰ পাৱাৰৰ ক্ষেত্ৰত চাইনা আহিব। চাইনাৰ লগত কিমানটা নিউক্লিয়াৰ পাৱাৰ আছে? যদি আমি চাইনাৰ নিউক্লিয়াৰ বম্ব চাওঁ তেতিয়াহ'লে 350টা বৰ্তমান সময়ত চাইনাৰ লগত নিউক্লিয়াৰ বম্ব আছে। যদি আমি টপ নিউক্লিয়াৰ বম্ব কাণ্ট্ৰিজৰ ক্ষেত্ৰত 2 নম্বৰত চাওঁ তেতিয়াহ'লে আমেৰিকা আহিব। আমেৰিকাৰ লগত বৰ্তমান সময়ত নিউক্লিয়াৰ বম্ব আছে 6185টা বৰ্তমান সময়ত নিউক্লিয়াৰ বম্ব আছে। তেনেদৰে 1 নম্বৰত চালে ৰাছিয়া আহিব। ৰাছিয়াৰ লগত সকলোতকৈ বেছি নিউক্লিয়াৰ বম্ব আছে বৰ্তমান সময়ত। যদি আমি ৰাছিয়াৰ নিউক্লিয়াৰ বম্ব চাওঁ তেতিয়াহ'লে 6490টা বৰ্তমান সময়ত ৰাছিয়াৰ লগত নিউক্লিয়াৰ বম্ব আছে। আই হোপ আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু নিজৰ ক্ল'জ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' আজিৰ কাৰণে ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং।